গাইছ আজি মই পূজা চাব যাইছোঁ আজি গুৱাহাটীত যাম লগতে পূজাস্থলী এখন পাইছোঁ এইখন ইয়াতে প্ৰথম হৈছে এইবাৰ তো আমাৰ ইয়াতে বৰুৱাবাৰী হাজো বৰুৱাবাৰী বুলি কয় তো ইয়াতে এতিয়া নোসোমাওঁ আহোঁতে এবাৰ সোমাম এতিয়া ইয়াৰ তাৰ পৰা আহোঁ গুৱাহাটীৰ পৰা আহি আপোনালোকক দেখুৱাইছোঁ আৰু গুৱাহাটীত কি আছে আপোনালোকক দেখুৱাইছোঁ আহি পালোঁ এতিয়া গাড়ীটো পাৰ্কিং কৰিলোঁ ইয়াতে তো এতিয়া গৈছোঁ আপোনালোকক দেখুৱাইছোঁ বহুত মানুহ আছে লগতে ফাংচন হৈছে তো আপোনালোকক দেখুৱাইছোঁ চাই থাকিব ফাংচন চলি আছে ঠিকে আছে তো মানুহ চানা আজি কিমান মানুহ বহুত মানুহ আছে তো এইটো মেইন গেট হয় তো মেইন গেটৰ এতিয়া ভিতৰত সোমাই যাম এতিয়া কেনেকুৱা পৰিৱেশ চলি আছে আপোনালোকক দেখুৱাইছোঁ চাই থাকক তো গাইছ ভিতৰত আৰু এটা আহিছে কথাটো হ'ল কি জানা মানুহ চানা কিমান মানুহ ইমান মানুহ বহুত মানুহ হৈছে চাই ভাল লাগিব ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ গাইছ কথাটো ভাল কি জানা না বহুত মানুহ হৈছে তো আপোনাৰ চাই আছোঁ মানে আপোনালোকৰ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক সেনেকৈ ফাংচন চাই আছোঁ তো কিবা এটা খাই আহোঁ বাহিৰত গৈ এতিয়া আমাৰ বহুত ৰাতিও হৈছে তো চাইছোঁ
মোবাইলত ফটো মৰাৰ কাৰণে জেগা ৰাখিছে। তো এই ইয়াতে লিখা হৈছে আই লাভ গুৱাহাটী। তো ইয়াতে ফটো তুলি আছোঁ, অকণমান পিছত দেখুৱাইছোঁ। তো ফাইনেলি গাইজ 1 ঘণ্টা সময় ৰখাৰ পিছত আচাৰ্য পাটোৱাৰী আহি পাইছে। তো এইবাৰ আচাৰ্য পাটোৱাৰী মাতিছে, তো আমি চাইছোঁ, আপোনালোকেও চাই থাকক। তো আচাৰ্য পাটোৱাৰীক সম্বৰ্ধনা জনালে, সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল। এতিয়া আমি ভালদৰে গান শুনিম।
আমি এতিয়া গৈছোঁ মানে বহুত ৰাতি হ'ল লগতে আমাৰ লগৰ এটা আৰু জেগাত ফাংচন আছে দিনা বুলি কৈ তাত আমি যাইছোঁ যাই ফোন কৰিছে আপোনালোক দেখুৱাইছোঁ যাই কেনে যদি যোৱা হয় যদি নাযাওঁ আজি ইয়াতে সমাপ্ত হৈ কৰিছোঁ যদি তালৈ যোৱা হয় চাই দিব। তো গাইজ ডিনাৰ ফাংচনত মেট্ৰিক্স আহিছে তো মেট্ৰিক্সৰ দুটামান শ্বট দেখুৱাই দিছোঁ আপোনালোক চাই দিব। আজিলৈ ইমানখিনি আছিল তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।